হাই মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি দাদা বাইদেউ খুৰা খুৰী আৰু ককা আইতাসকল মই শিখাপ্ৰিয়াই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। সকলোলৈকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী নিউ ইয়েৰ। মই আজি তলাতল ঘৰলৈ আহিলোঁ, অকণমান চাম। তলাতল ঘৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত। যিহেতু মই শিৱসাগৰৰ সেইবাবে সদায় দেখি থকা নিচিনাই হয়। 1 জানুৱাৰী বুলি আহিছিলোঁ, সেইবাবে অলপ ভিডিঅ'কে কৰিলোঁ। এয়া কিমান ডাঙৰ মাটি এৰিয়া, কিমান ডাঙৰ ৰজাদিনীয়া ঘৰ। ইয়াত আগতে ৰজাসকলে আছিলে। মাইক বাজি আছে, কিবা প্ৰগ্ৰেম পাতি আছে ওচৰত। দেখো দেখো এয়া কিমান ডাঙৰ মাহীহঁত আৰু মা আহিছে। সদায় চালেও এবাৰ চাই যাওঁ বুলি। আমি প্ৰায় আহিয়ে থাকোঁ, সেইবাবে ভিতৰত ওপৰে তলে তলাতল ঘৰৰ তলা নলাত কোনো নোসোমালোঁ। ওপৰে চাই উভতি দিলোঁ। অকণমান এনেই ওপৰৰখিনিকে দেখুৱালোঁ আৰু। মোৰ ভিডিঅ' যিসকলে চাই তেওঁলোকে তলাতল ঘৰ দেখিছেই নিশ্চয়। চাওক কি সুন্দৰ, কি চাফা পৰিৱেশ, ইমান ধুনীয়াকৈ ফুল ৰোৱা আছে। উভতি আহোঁতে ৰংঘৰো পাই বাহিৰৰ পৰা অকণমান ভিডিঅ' কৰিলোঁ। ৰজাৰ দিনত ৰজাসকলে এই ফিল্ডতেই খেল পাতিছিলে, যেনে ম'হ যুঁজ, কুকুৰা যুঁজ আৰু বিভিন্ন ধৰণৰ খেল পাতিছিলে। আৰু ৰজাসকলে ওপৰৰ মহলৰ পৰা খেল উপভোগ কৰিছিলে। কি সুন্দৰ। এতিয়া গৈ আছোঁ কাৰেংঘৰ। কাৰেংঘৰ গড়গাঁৱত অৱস্থিত। এয়া আমি এতিয়া কাৰেংঘৰ পালোহি। একেদিনাই চব চাই চেছ কৰি দিছোঁ আৰু। এয়া ইমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে, থাকিম থাকিম লাগি গৈছে। ভিতৰৰবোৰ চব আন্ধাৰ আন্ধাৰ হৈ আছে, চব দেখিবলৈ একে লাগিছে, সেইটো কাৰণে ভিডিঅ' কৰাই নাই। এয়া বেছি খাব নাযাবি, চাবি খৰি পৰিবি। হাওড়িয়া বুলি কথা। ভাল লাগিলে লাইক কৰিব। বাই বাই।